নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসম এক্সাম প্ৰিপাৰেশ্যন ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম হিষ্টৰীৰ লগত জড়িত ইম্পৰ্টেণ্ট 25টা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টো অসম হিষ্টৰীৰ লগত জড়িত দ্বিতীয়টো ভিডিঅ'। ইয়াৰ আগত আৰু এটা ভিডিঅ' দিয়া হৈছে, যদি চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, পুৰুৱে আলেকজেণ্ডাৰক আক্ৰমণ কৰাৰ কাৰণ কি? ইয়াৰ উত্তৰ হ'ব, কাৰণ পুৰুৱে আলেকজেণ্ডাৰৰ সম্পত্তি ডকাইতি কৰিবলৈ আলেকজেণ্ডাৰক আক্ৰমণ কৰিছিল। 2 নম্বৰ কুৱেশ্যনটো হ'ল, কাৰ শাসনকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব, আকবৰৰ শাসনকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল। 3 নম্বৰ কুৱেশ্যনটো হ'ল, পুৰণি ভাৰতৰ কোনগৰাকী সম্ৰাটৰ ৰাজত্বকালৰ সময়ছোৱাক সোণালী যুগ আখ্যা দিয়া হয়? ইয়াৰ উত্তৰ হ'ব, দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ছোৱাক সোণালী যুগ আখ্যা দিয়া হয়। 4 নম্বৰ কুৱেশ্যনটো হ'ল, দিল্লীৰ তুগলক বংশৰ শেষৰজন চুলতান কোন আছিল? ইয়াৰ উত্তৰ হ'ব, নাছিৰুদ্দিন মহম্মদ। 5 নম্বৰ কুৱেশ্যনটো হ'ল, তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব, 1398 চনত। 6 নম্বৰ প্ৰশ্নটো হ'ল, গজনীৰ চুলতানে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব, 17 বাৰ আক্ৰমণ কৰিছিল। 7 নম্বৰ কুৱেশ্যনটো হ'ল, সীমান্ত গান্ধী ৰূপে খ্যাত ব্যক্তিগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব, খান আব্দুল গফৰ খানক সীমান্ত গান্ধী ৰূপে জনা যায়। 8 নম্বৰ কুৱেশ্যনটো হ'ল, সিন্ধু সভ্যতাৰ সময়ত সিন্ধু উপত্যকাৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল? ইয়াৰ উত্তৰ হ'ব, কৃষি। 9 নম্বৰ কুৱেশ্যনটো হ'ল, কোনগৰাকী মোগল সম্ৰাটে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? ইয়াৰ উত্তৰ হ'ব, ঔৰংগজেবে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। 10 নম্বৰ কুৱেশ্যনটো হ'ল, কিমান চনত ভাৰতবৰ্ষত স্কাউট আৰু গাইড বাহিনী গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব, 1950 চনত ভাৰতবৰ্ষত স্কাউট আৰু গাইড বাহিনী গঠন কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ভাৰতত হোম ৰুল লীগ কোনে আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব, এনি বেচান্ত আৰু বাল গংগাধৰ তিলক। 12 নম্বৰ কুৱেশ্যনটো হ'ল, কোন বংশৰ ৰজাসকলক দেৱতাৰ পুত্ৰ হিচাপে আখ্যা দিয়া হয়? ইয়াৰ উত্তৰ হ'ব, কুষাণ বংশৰ ৰজাসকলক দেৱতাৰ পুত্ৰ হিচাপে আখ্যা দিয়া হয়। 13 নম্বৰ কুৱেশ্যনটো হ'ল, লিবাৰেটৰ অৱ দ্য প্ৰেছ হিচাপে খ্যাত ব্যক্তিগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব, মেটকাফে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, কাৰ শাসনকালত মোগল চিত্ৰকলাই শীৰ্ষ পৰ্যায়ত উপনীত হৈছিল? ইয়াৰ উত্তৰ হ'ব, জাহাংগীৰৰ শাসনকালত মোগল চিত্ৰকলাই শীৰ্ষ পৰ্যায়ত উপনীত হৈছিল। 15 নম্বৰ কুৱেশ্যনটো হ'ল, তালিকটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰ হ'ব, ব্ৰিটিছ আৰু ফ্ৰান্সৰ মাজত হৈছিল। পিছৰ কুৱেশ্যনটো হ'ল, তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰ হ'ব, মহম্মদ ঘৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। 17 নম্বৰ কুৱেশ্যনটো হ'ল, লালকিল্লা নিৰ্মাণৰ কৃতিত্বৰ স্বীকৃতি কাক দিয়া হয়? ইয়াৰ উত্তৰ হ'ব, আকবৰক দিয়া হয়। 18 নম্বৰ কুৱেশ্যনটো হ'ল, কাৰ শাসনকালত শিৱাজীয়ে মাৰাঠা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হ'ব, ঔৰংগজেবৰ শাসনকালত শিৱাজীয়ে মাৰাঠা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। 19 নম্বৰ কুৱেশ্যনটো হৈছে, মোগল ৰাজদৰবাৰত প্ৰচলিত ভাষা কোনটো? ইয়াৰ উত্তৰ হ'ব, পাৰ্চী হৈছে মোগল ৰাজদৰবাৰত প্ৰচলিত ভাষা। 20 নম্বৰ কুৱেশ্যনটো হ'ল, মাৰ্গাৰেট এলিজাবেথ নবেলক কোনে নিবেদিতা আখ্যা দিছিল? ইয়াৰ উত্তৰ হ'ব, স্বামী বিবেকানন্দই মাৰ্গাৰেট এলিজাবেথ নবেলক নিবেদিতা আখ্যা দিছিল। 21 নম্বৰ কুৱেশ্যনটো হ'ল, অশোকে কেতিয়া কলিংগ বিজয় কৰিছিল? ইয়াৰ উত্তৰ হ'ব, 258 খ্ৰীষ্টপূৰ্বত অশোকে কলিংগ বিজয় কৰিছিল। 22 নম্বৰ কুৱেশ্যনটো হ'ল, কোনগৰাকী ভাৰতীয় শাসকৰ পিতা পুত্ৰৰ নাম একেই আছিল? ইয়াৰ উত্তৰ হ'ব, সমুদ্ৰগুপ্ত। 23 নম্বৰ কুৱেশ্যনটো হ'ল, আকবৰৰ সাম্ৰাজ্য বিস্তাৰৰ 3টা কাৰণৰ 2টা হ'ল যুদ্ধ আৰু সন্ধি। তৃতীয় কাৰণটো কি? ইয়াৰ উত্তৰ হ'ব, বিবাহ। 24 নম্বৰ কুৱেশ্যনটো হ'ল, কোনগৰাকী ভাৰতীয় মুক্তিযোদ্ধাৰ জন্মদিনটো 23 জানুৱাৰী তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো 23 জানুৱাৰী তাৰিখে পালন কৰা হয়। 25 নম্বৰ কুৱেশ্যনটো হ'ল,
ভাস্কো দা গামাই প্ৰথম পৰিভ্ৰমণ কৰা ভাৰতৰ চহৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কালিকট আৰু এই ঠাইখনক বৰ্তমান কাজিকোড় নামেৰে জনা যায়।